হাই হেল্ল' বন্ধুসকল নমস্কাৰ। আপোনালোকক চবকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। যিহেতু মই আপোনালোকক যোৱাটো ভিডিঅ'ত ক'লোঁ যে কেৰেলাৰ কিছুমান খেতি দিহা আপোনালোকক দেখাম বুলি। বলক এতিয়া যাওঁ আমি পথাৰলৈ বুলি অকণমান ওলাই আহিছোঁ, আপোনালোককো দেখাই আহোঁ ইয়াৰ কেৰেলাৰ খেতিবিলাকনো কেনেকুৱা হয়। তো বলক বন্ধুসকল আমি এতিয়া বাৰী চামগৈ মানে আপোনালোককো দেখাম ইয়াৰ কেৰেলাৰ কিছুমান খেতি পথাৰবিলাক দেখাম আপোনালোককো। আমি আহি আছোঁ এতিয়া পথাৰ পামগৈ, এতিয়া জাষ্ট পথাৰ পামগৈ মানে পথাৰে আহি আছোঁ। এতিয়া আমি আপোনালোকক দেখামগৈ ইয়াত কৰা খেতিবিলাক, কি খেতি কৰে বা কেনেকুৱা ধৰণত খেতিটো কৰে বা কিমান উন্নত পদ্ধতিত কৰে খেতিবোৰ, তাকে দেখাম বুলি। এতিয়া বৰ্তমান আমি এইপিনে পাই আছোঁহি, ইয়াত কল খেতি কৰি থোৱা আছে। কল খেতিত আমি আপোনালোকক দেখাম কেনেকৈ কৰিছে কলৰ খেতিবিলাক বা কি কলৰ খেতি কৰিছে তাকে অলপ দেখাই যাওঁ। বলক আমি কলৰ বাৰীত পালোহি। এয়া পালোহি আমি কলৰ বাৰী। এখন কল ৰুই থৈছে ইয়াত। এইপিনে আপোনালোকে দেখিছে চাগে কিমান ধুনীয়াকৈ শাৰীকৈ কল ৰুই থোৱা আছে। এইবিলাক মানে এই কলবিলাক হৈছে ইয়াৰ এটা লোকেল কলেই হয়। এই কলটো আমাৰ অসমত নাই। আমাৰ অসমত আছে যদি আজিকালি খুব কোনোবাই নি পিনি ৰুইছে যদি মানে খুব কম এইটো কল। এই কলটো মানে ইয়াত এটেকা বুলি কয়। এই কলটো খুব 3 মাহ মানতে খেতি হৈ যায়। মানে ইয়াক ৰোৱাৰ পৰা ধৰি লওক ৰোৱাৰ পিছত খুব 3 মাহ মানত এই কলটো কাটিব পৰা হৈ যায়। কলটো কাটিব পৰা হয় মানে ইয়াৰ খুব সোনকালে হয় ইয়াৰ খেতিটো। ইয়াক এনেকৈ শাৰীকৈ ৰুইছে। শাৰীকৈ ৰুই এই মাজত এইটো খাল দিছে মানে বৰষুণৰ পানী চানী হ'লে সোনকালে ওলাই যাবগৈ পৰাকৈ, যাতে পানী ৰখি থাকিলে মানে বস্তুটো মানে কলটো বেয়া নহয়। সেইকাৰণে এইটো শাৰী কৰি ৰুই দিয়া হৈছে। ৰুই দিয়াৰ পিছত ইয়াৰ কিন্তু পুলি নোৰোৱে হা, ইয়াৰ অকল মুঢ়াটোহে ৰুৱে। মুঢ়াটো ৰুৱে মানে পুলিটো কাটি পিনি মুঢ়াটো ৰুৱে। মানে কলটো ইভাগে গোটেই কলজোপা নোৰুৱে আমাৰ অসমত ৰোৱাৰ আগতে। হেল্ল' বন্ধুসকল, আমি বলক এতিয়া ৰুমলৈ যাওঁগৈ, গধূলি হ'ব হ'ল। এতিয়া বেলিটো পৰিলে ভিডিঅ' কোৱালিটিটো ভালকৈ নেদেখিব এতিয়া সেইকাৰণে ৰুমলৈ যাওঁগৈ। অকণমান পথাৰৰ মাজে মাজে আপোনালোকক দেখুৱাই নি থাকিম। এই লগত আহি আছে এয়া কমল বৰা। এয়া আমি এতিয়া পালোহি কলবাৰীত পালোহি। কলবাৰীৰ পৰা ধৰি লওক এখন কলবাৰী। এইপিনে চাওক ইয়াৰ মানুহ কিমান কামিয়াল মানুহ। এই সন্ধিয়া লাগিলে, এতিয়া সন্ধিয়া লাগোতেও এইজনে এইপিনে কাম কৰি আছে। চাওক কাম কৰিয়ে আছে, এতিয়া সন্ধিয়া হৈ গ'ল তথাপিতো কাম কৰি আছে। সেইকাৰণে কেৰেলাখন উন্নত, মানে সময়ৰ অভাৱত নষ্ট নকৰে মানে। সেইকাৰণে কেৰেলাখন আজি অসমতকৈ বহুত উন্নত।